ডক্টৰ APJ আব্দুল কালাম ডাঙৰীয়াই কৈছিল যে আপুনি আপোনাৰ ভৱিষ্যত সলনি কৰিব নোৱাৰে, কিন্তু আপুনি আপোনাৰ দৈনন্দিন অভ্যাস সলনি কৰিব পাৰে, আৰু যি অভ্যাসে আপোনাৰ ভৱিষ্যত সলনি কৰি দিব পাৰে। তো বন্ধুসকল, এইটো ভিডিঅ'ত আমি আজি 4টা হেবিটৰ বিষয়ে জানিম, যি হেবিটে আপোনাৰ হয়তো জীৱন সলনি কৰাত সহায় কৰিব। So the first habit is do more, talk less. কথা কম, কাম বেছি। আমি কাকো কোৱাৰ দৰকাৰ নাই আমি কি কৰিম, আমি কি কৰিব বিচাৰোঁ। কোনো সফল ব্যক্তিয়েই কৈ নকৰে যে মই এইটো কৰিছোঁ, মই সেইটো কৰিছোঁ। তেওঁ কোনোদিন চিঞৰি ফুৰা নাই তেওঁৰ নিজৰ সফলতাৰ বিষয়ে। তেওঁলোকে কাম কৰি আছে আৰু আমি তেওঁলোকৰ খবৰ লৈ আছোঁ। তেওঁলোকে কি কৰি আছে, তেওঁলোকে কি কৰিব, আমি খবৰ লৈ আছোঁ। তেওঁলোকে কেতিয়াও চিঞৰি পোৱা নাই। কাম কৰি থাকক, চেষ্টা কৰি থাকক। আপুনি দুনিয়াক ক'ব নালাগে, এদিন দুনিয়াই আপোনাৰ খবৰ ল'ব। নাও দ্য ছেকেণ্ড হেবিট ইজ দে ইউজ দেয়াৰ টাইম প্ৰপাৰলি। সময়ক সঠিক মূল্য দিয়াৰ চেষ্টা কৰক। সময়ৰ কাম সময়ত কৰাৰ চেষ্টা কৰক। বন্ধুসকল, সময় কাৰো কাৰণে ৰৈ নাথাকে। আপোনাৰ এলাহ থাকিব পাৰে, কিন্তু সময় কাটাডালৰ কোনো এলাহ নাই, ই নিৰন্তৰ চলি থাকে। চ' বন্ধুসকল, সময় অযথা ব্যৰ্থ নকৰিব। সময় আপোনাৰ কাৰণে কেতিয়াও ৰৈ নাথাকে। প্ৰতিটো মিনিট, প্ৰতিটো ঘণ্টাৰ মূল্য দিয়াৰ চেষ্টা কৰক। চ' দ্য থাৰ্ড হেবিট ইজ দে অল আৰ লাইফ টাইম লাৰ্নাৰ্ছ। পৃথিৱীত যিমানেই সফল ব্যক্তি আছে, তেওঁলোকে কেতিয়াও শিকা এৰা নাই। তেওঁলোকে সদায় শিকি থাকে, সদায় শিকাৰ চেষ্টা কৰে। APJ আব্দুল কালাম, স্বামী বিবেকানন্দ, জেফ বেজছ, মাৰ্ক জাগাৰবাৰ্গ, বিল গেটছ, যিমানে সফল ব্যক্তি আছে, তেওঁলোকে শিকা এৰা নাছিল, নিৰন্তৰ শিকাৰ চেষ্টাই কৰি আহিছিল আৰু শিকি আছে। বিল গেটছে প্ৰতি সপ্তাহে নতুন কিতাপ পঢ়ে। ৱাৰেন বাফেটে সদায় 5 ঘণ্টা পঢ়ে। ডক্টৰ APJ আব্দুল কালামে কৈছিল যে লাৰ্ণিং গিভছ ইউ ক্ৰিয়েটিভিটি। ক্ৰিয়েটিভিটি সদায় লাৰ্ণিঙৰ পৰা আহে। বন্ধুসকল, আমি সদায় শিকিব লাগে, সদায় শিকাৰ চেষ্টাও কৰিব লাগে। দ্য লাষ্ট হেবিট ইজ চেল্ফ টক। সদায় নিজৰ লগত কথা পাতিব লাগে। নিজে কি কৰি আছোঁ, কিয় কৰি আছোঁ, নিজৰ লগত কথা পাতিলেহে নিজৰ ভুলবোৰ বিচাৰি পাম, নিজৰ জীৱনৰ উদ্দেশ্য বিচাৰি পাম। চ' বন্ধুসকল, আজি এইখিনিকে। যদি ভিডিঅ'টো ভাল লাগিল, লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব, আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। লগ পাম আকৌ আন এটা ভিডিঅ'ত। এতিয়ালৈকে টেক কেয়াৰ, বাই বাই।